हेलो दोस्तों आपनालोक सकलोके मोर आनची व्लग भिडिओলৈ জনাইছো স্বাগতম মানে আজিৰ ভিডিওটো হয়তো আপোনালোকে থাম্বনেলটো দেখি গমেই পাইছে ভিডিওটো কি হ'ব মানে মই আৰু মোৰ মানুহজন আমি দুটা বিয়াত যাম মানে কাৰ বিয়াত যাম কি গোটেইখিনি দেখা যাম তো চাই দেখব ভিডিওটো একদম লাষ্টক লাগি যদি আপোনালোকৰ মোৰ ভিডিওটো চাই ভাল লাগে তেতিয়ালে লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট কৰিব মানে কৈ দাও কাৰ বিয়াত যাম মোৰ লগৰ এটাৰ বিয়াত যাম লগৰ এটা মানে আমাৰ গাঁৱৰে আৰু হয়তো তাইক আগৰ ভিডিও গিলাত আপোনালোকে দেখছিয়ে তো আজি কেদিনমান আগতে মই এটা খানা খাওয়া ভিডিও দিছিলো হেতু ভিডিওটো নিশ্চয় আপোনালোকে তাইক দেখছিয়ে গতিকে তাইৰ আজি বিয়া আৰু আমি বিয়াত যাম কিন্তু মোৰ বিয়াত গাঁৱৰে যেটো মানে ওচৰৰে আৰু বহুত লগো তাই মানে মোৰ বিয়াত ধৰলক তাই জোৰোণৰ দিনা আছে বিয়াৰ দিনা আছে কিন্তু মই ইমান হেন্তি যাব নলও গুদলি যাৱাৰ কাৰণে ট্ৰাই কৰিছো আৰু যাম বুলি ভাবছো ট্ৰাই কৰিছো মানে যেটো বিয়াৰ পিছত আৰু ইমান হেন্তি থাকাটো অলমান দিগদাৰ হয় গতিকে আমি দুটা এতিয়া যাম আৰু যাই কি কৰিম আৰু ফুল এনজয় কৰিম একদম যেটো কাখৰি বিয়া টেনশন নাই আৰু গোটেইখিনি দেখা যাম ভিডিওটো একদম পুৰা বেলেগ হ'ব টপ হ'ব একদম তো ভিডিওটো চাই দিব আপোনালোকে একদম লাষ্টক লাগি আৰু কি পিন্ধাম গোটেইখিনি দেখাইছো বলক কি পিন্ধাও কি হেতু দেখাও তো আমি দুটা আৰু যেটা যাম হেখানতেও দেখাই দিম একদম ফাষ্টৰ পাই চাই দিব লাষ্টক লাগি অলপ স্কিপ নকৰিব আৰু ভিডিওটো চাই বহুত মৰম দিব বুলি আশা থাকিল গতিকে বলক ভিডিওটো আৰম্ভ কৰো আপোনালোকক এটা কথা কৈ দাও মানে কি আমাৰ ইয়াতে সভা চলিব 3 আৰু 4 ফেব্ৰুৱাৰী গতিকে সবে সভা সভা আহিব আৰু এতে হেৰি বেনাৰ মাছিৰব মই বেনাৰ খান একবাৰ দেখি দাও মানে সভা মানে প্ৰথম দিনা আছে আপোনাৰ গহয় ঘুৰাব প্ৰথম দিনা দুপৰীয়া আৰু বহুত বেলেগ কিবা কানি আছে অনুষ্ঠান গতিকে সবে চাবা আহিব আৰু কি আছে মই একবাৰ আপোনালোকক দেখাই দিম ৰব পোষ্টাৰ দুখন মাৰাই আছে গতিকে পোষ্টাৰ দুখন দেখাই দিম আৰু নেক্সট ডে মানে বিশেষ বস্তুটো হৈছে প্ৰথম দিনা গহয় ঘুৰাব আৰু নেক্সট দিনা আপোনাৰ হোমপুৰাৰ দিনাখানে 2 দিনে যেটো গতিকে হোমপুৰাৰ দিনা নেক্সট দিনা আছে হোমপুৰা প্ৰথম দিনা গহয় ঘুৰা আছে আৰু পোষ্টাৰ দুখন আপোনালোকক মই দেখাই দি আছো মানে এই দুখন পোষ্টাৰ আছিল প্ৰথম দিনা আপোনাৰ শগুন্তলা নাট্যগোষ্ঠী প্ৰথম দিনা নাটক আছে আৰু নেক্সট দিনা পাঠক আছে আৰু সবে চাবা আহিব আৰু তো মই পিন্ধি যাম এইযোৰ কাপোৰ মানে এইযোৰ পাতৰ বিয়াত দিয়া কাপোৰ আছিল এইযোৰ আৰু মানুহজনৰ কাৰণে এই কাপোৰ চাপোৰ ৰেডি কৰি থৈ দিছো তো এটা আৰু যোৱাই কথা তো একদম যোৱাৰ কাৰণে ৰেডি হলো মই ৰেডি হৈছো মানুহজনৰ হোৱাই নাই তো মানুহজন আৰু মই যাম আমি দুটা যাম যেহেতু গতিকে ৰেডি হলো তো এইযোৰ কাপোৰ পিন্ধিছো চকচম কেনা লাগা আছে কমেন্ট কৰিব মানে বহুত বিশেষ ষ্টাইল কৰা নাই আমি মেকআপ চেকআপ নকৰো এনা একদম সিম্পল কৰি আলছো আৰু এতিয়া যাও যাই ফেলে কি হৈ তাতে গোটেইখিনি দেখাম তো ভিডিওটো চাই দিব একদম লাষ্টক লাগি ভিডিওটো কিন্তু একদম ইন্টাৰেষ্টিং হ'ব আৰু মোৰ বহুত লগৰ ছোৱালী আছে ল'ৰা আছে গতিকে সবকে আপোনালোকক দেখাই দিম ভাল লাগে লাইক কৰিব সাবস্ক্ৰাইব কৰিব তাত তো ফাইনালি গাইজ বিয়াত আহি গেলো বিয়াত আহিয়ে একদম পুরা খাই লৈ ফেলে একদম লগৰগিটাক লগ পাইছো তো লগৰগিটাৰ লগত অলপ চলপ ফটো উঠো লগৰগিটাৰ লগত ফটো উঠিম আৰু কইনাৰ লগতো ফটো উঠা আপোনালোকে দেখলাকে মানে কি বিয়াৰ দিনা আৰু কইনাৰে দিন আৰু সবে মাতি নিছি আৰু দগৰি ফটো উঠি মানে কি হেতু যেহেতু বিশেষ দিন হয় গতিকে ফটো উঠাৰ কাৰণে সবে ট্ৰাই কৰে তো আমিও এখন দুখনমান ফটো উঠলো আৰু বাকি বহুত মানুহ আছে যেহেতু সবে একবাৰ ফটো উঠি আছে আৰু বিয়া যাই বহুতে ভাল লাগছে মানে বিশেষ কৰি চিনাকিয়ে গোটেইখিনি গাঁৱৰে যেহেতু গতিকে গোটেইখিনি চিনাকি আৰু ভাল লাগছে আৰু তাক বহুত ধুনীয়া দেখা আছে
আৰু আমি যিখিনি টাইমত আছোঁ মানে ডেন্স চেন্স সিংকে চলা নাই, বহুত বেছি চলা নাই মানে ধৰি লওক এখন টাইমত গধূলি মানে আলহী চালহী বহুত আহি আছে সেইকাৰণে বেছি কৰি ডেন্স চেন্স কৰা নাই। তো তাৰে পিছত একদম পূৰা ডেন্স চলছে, পাৰ্টি চলছে, ভিডিঅ'টো একদম ইণ্টাৰেষ্টিং হৈছে, চাই থাকিব একদম লাষ্টলৈকে। আৰু এই ডেক'ৰেশ্যনটো কেনেকুৱা মানে ৰভাৰ পেণ্ডেলৰ ডেক'ৰেশ্যনটো কেনেকুৱা লাগিছে একবাৰ চাবচোন, মানে বহুত ভাল লগা ডেক'ৰেশ্যন এটা কৰিছে। আৰু এইটোৱে হৈছে আমাৰ খুৰাৰে, সেইকাৰণে আপোনালোকক একবাৰ চাৱাৰ কাৰণে বিশেষ কৰি কৈ দিছোঁ, ধুনীয়া ডেক'ৰেশ্যন কৰিছে। আৰু ইফালে আমি খাই চাই ল'লোৱে, যিহেতু অলপ টাইম থাকিলোঁ এতিয়া আৰু ঘৰত অহাৰে কথা। তো দৰা আহি পোৱা নাই আৰু অলপ দেৰি কৰি দৰা আহি পাব। তো আমি যিহেতু দৰা নাচাওঁ গতিকে আমি দুটা আৰু ঘৰত যোৱাৰ কাৰণে একদম ৰেডি হৈছোঁ আৰু এতিয়া ঘৰত যাওঁ। আৰু বহুত দিনৰ মূৰত দুই এটা মানে চবকে লগ পোৱা নাই, তথাপিতো দুই এটা লগক লগ পালোঁ, ভাল লাগিল সিহঁতক লগ পায়ো। আৰু যদি আপোনালোকৰ ভিডিঅ'টো মোৰ চাই ভাল লাগে তেতিয়াহ'লে মৰম দিব বুলি আশা থাকিল। তো আজিলৈকে মানে নেক্সট ভিডিঅ' এটাত লগ পোৱাৰ আশাৰে।